Hello guys, good morning. সকলোকে সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টো একদম বিছনাৰ পৰা বৰ্তমানলৈ উঠা নাই বাজিছে প্ৰায় 7:15 বজাত মই শুৱাৰ পৰা উঠি ষ্টাৰ্ট কৰিছো চকুটা ফুলি আছে আপোনালোকে ধৰিব পাৰিছে জাস্ট শুৱাৰ পৰা উঠিছো আৰু আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু ইন্ট্ৰটো ষ্টাৰ্ট কৰিছো আঠুৱা নুখোলাকৈ বিছনাৰ পৰা হেল্ল' গাইজ হোৱাটছ আপ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পিছতে একদম ব্ৰেইনটো নষ্ট হৈ গৈছে একদিন মানে কি আৰু কম ৰ'দটোৰ পৰা একদম শান্তি নাইকিয়া হৈ গৈছে কোনোপিনে যাব নোৱাৰি কোনোপিনে ওলাব নোৱাৰি ইমান বেছি গৰম মাৰিছে মানে কি কথা কি বথা একো বুজিয়ে পোৱা যোৱা নাই আৰু আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ আজি অলপমান যোৱাকালিতকৈ হয়তো মেবি এই বৰ্তমান টাইমকণলৈ কৈ আছোঁ যিহেতুকে 7:20 হৈছে এইখিনি টাইমত অলপমান ৰ'দটো কম পাইছোঁ কিন্তু ইয়াৰ পিছলৈ কি পৰিস্থিতি দেখাই ঠিক নাই বেক কেমেৰা কৰি দেখাই আছোঁ কেনেকুৱা অৱস্থা হৈ আছে আপোনালোকে চাই লওক আৰু এটোতো কি আৰু সবৰে পিনে আপোনালোকৰ পিনে এনেকুৱা অৱস্থা হৈ আছে কি কম কৰবাত ওলাই যাব পাৰিছেনে কমেণ্ট সেকশনত গৈ পেলাই জনাবচোন কি কৰি দিনটো পাৰ কৰি আছে পুৱাই এডালৰ এইটো ৰূপ ল'বলৈ হৈ গ'ল যেন একেবাৰে সি একে হাই ভল্টেজ তাক ঘৈণীয়েকহে ঢুকাইছে কি কম আৰু মানে একদম মুখৰ ভাষা হেৰুৱাই পেলাই আৰু অলপমান কমোৱা বাবা অলপমান কমোৱাচোন The next day. তো গাইজ সেইদিনাখন যিটো ভিডিঅ' মই শ্বুট কৰি আছিলোঁ ভিডিঅ'টো কমপ্লিট কৰা নহ'ল আৰু আজি সেই ভিডিঅ'টো ৰিশ্বুট কৰি আছোঁ আৰু আজি এডোখৰ জেগা দেখাবলৈ যিহেতুকে প্ৰচণ্ড গৰম ন তো তাৰ বাবে আজি ভাটিবেলা সময়ত অলপমান ফুৰিবলৈ ওলাই আহিলোঁ আৰু ওলাই অহাৰ পিছতে এডোখৰ জেগা দেখাই আছোঁ যিডোখৰ জেগা আজি মানে আহি পেলাই বহুত বেছি নষ্টালজিক ফিল কৰিছোঁ তো আপোনালোকেও দেখাই আছোঁ সেই জেগাডোখৰ গতিকে ভিডিঅ'টো আপোনালোকে এণ্ডলৈ চাই গৈ থাকক আৰু মই আপোনালোকক সেই জেগাডোখৰ দেখুৱাই গৈ আছোঁ আজি সেই জেগাডোখৰলৈ মোৰ লগতে আহিছিলে মিন্ময় এপিনে আছে মিন্ময় মোক বহুত বেছি ছাপোৰ্ট কৰি আছে থেংকছ ভাই তো মিন্ময় আছে আৰু লগত আছে দীপজ্যোতি আৰু এইপিনে দাদা এজন আছে ইহঁতে কেম্বত খেলি আছে আৰু মই ভিডিঅ'টো শ্বুট কৰি আছোঁ আপোনালোকক দেখাই আছোঁ সেই জেগাডোখৰ যিডোখৰ জেগা মানে মোৰ কাৰণে বহুত বেছি আজি নষ্টালজিক হৈ পৰিছে জেগাডোখৰ এইপিনে আছে ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয় ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয় এইবাবে মোৰ কাৰণে একদম নষ্টালজিক হয় কিয়নো যেতিয়া আমি বিহু বহাগৰ টাইমত যেতিয়া আমি বিহু কলংকবিলিপৰীয়া বিহু হুঁচৰি দল যেতিয়া চলাই আছিলোঁ সেইখিনি টাইমত আমি ইয়াতে ৰিহাৰ্চেল কৰিছিলোঁ তো দেখাই আছোঁ আপোনালোকক এইখন হৈছে মোৰ পিছপিনে আছে ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয় ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়তে আমি ৰিহাৰ্চেল কৰিছিলোঁ যিবিলাক পুৰণা দিন মনত পৰি গৈছে বলকচোন অলপমান ধৰমতোল মধ্য ইংৰাজী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ ভিতৰলৈ যাওঁ এতিয়া আহি আছোঁ ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ ভিতৰৰ যিসকলে মোৰ বিহু টীমৰ যিখিনি আছা যদি ভিডিঅ'টো চাই আছা তোমালোকে প্লিজ কমেণ্ট ছেকশ্যনত গৈ পেলাই কমেণ্ট এটা কৰিবা তোমালোকৰ মনত পৰিছে নে এইটো আছে ফিচাৰীটো এইটো ফিচাৰী পাৰতে আমি ফটো উঠিছিলোঁ যদি মোৰ তাত যদি ফটোখন আছে গেলাৰীত ছেভ হৈ দেন চিয়'ৰ মই সেই ফটোখন এই ব্লগটোত এটেচ কৰি দিম এই ব্লগটোত লগাই দিবলৈ যত্ন কৰিম এইপিনে ধৰমতোল ছোৱালী মধ্য ইংৰাজী বিদ্যালয় আৰু এতিয়া বৰ্তমান যিহেতুকে ধৰমতোলৰ চাৰি চাইডে পানী হৈ আছে পানী হৈ থকাৰ বাবে ইয়াতে গৰু এনেকৈ বান্ধি ৰাখিছে আৰু মানুহে ধৰি লওক ইয়াতে শিবিৰ পাতিছে আৰু এইটো যিটো মঞ্চ আপোনালোকে দেখিছে মোৰ সন্মুখত যিটো মঞ্চ আছে সেই মঞ্চটোত আমি ৰিহাৰ্চেল কৰিছিলোঁ আৰু যেতিয়া সেই মঞ্চটোত কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈ গৈছিল তেতিয়া আমি ইয়াতে এই জেগাডোখৰত এই চাহ গছজোপা এইজোপা যি আহঁত গছ আছে এই আহঁত গছজোপাৰ তলত এইখিনি জেগাতে আমি বিহুৰ প্ৰেক্টিছ কৰিছিলোঁ এইখিনি জেগাত আমি বিহু প্ৰেক্টিছ কৰিছিলোঁ আৰু আপোনালোকে ভিউটো চাওক বেলিটো ইমান ধুনীয়াকৈ গছৰ পাতৰ মাজেদি আহি আছে আৰু কাষত সেইটো হাইৱে আৰু ইমান এটা ধুনীয়া মানে পৰিৱেশ মই কি ক'ম বুজাব নোৱাৰোঁ আপোনালোকে জাষ্ট চাওক লুকটো আৰু গাইজ এতিয়া আপোনালোকক মই দেখাবলৈ যত্ন কৰিম সেই ৰুমটো যিটো ৰুমত আমি মানে বিহু প্ৰেক্টিছ কৰিছিলোঁ আৰু সঁচাই বহুত বেছি মই নষ্টালজিক হৈ পৰিছোঁ আজি এই জেগাডোখৰলৈ আহি পেলাই দীপ আহিছিলে দীপক মই কৈছিলোঁ যাওঁ জেগাডোখৰলৈ তো সি কৈছিলে নাই নাযাওঁ কিবা মন চন বেয়া লাগি যাব এইবিলাক কথা পুৰণা কথাবিলাক মনত পৰিলে বাট সেইটো নহয় মই মানে এতিয়া আহিছোঁ অহাৰ পিছতে বহুত বেছি নষ্টালজিক হৈ পৰিছোঁ ইয়াতে আমাৰ নাচনীকেইজনী যিকেইজনী আছিলে এইখিনি জেগাতে সিহঁতে ৰিলচ শ্বুট কৰিছিলে ইনষ্টাগ্ৰাম ৰিলচ শ্বুট কৰিছিলে আৰু এইটো যিটো ঘৰটো মোৰ পিছ চাইডে আছে এইটো যিটো ঘৰ এই ঘৰটোতে আমি আহি লৈ পেলাই মানে বিহুৰ যি বিহুৰ প্ৰেক্টিছ কৰিছিলোঁ এই ঘৰটোতে এইটো আছিল সেই ৰুমটো মোৰ পিছ চাইডে আছে এইটো সেই ৰুমটো এই ৰুমটোতে আমি বিহুৰ প্ৰেক্টিছ কৰিছিলোঁ আৰু
দেখাই গৈ আছোঁ আপোনালোকক। এইটো ৰুমত আমি বিহু প্ৰেক্টিছ কৰিছিলোঁ, প্লাছ আৰু যিডোখৰ জেগাত আমি বিহুৰ প্ৰেক্টিছ কৰিছিলোঁ সেইখিনিও দেখাই আছোঁ। আৰু নষ্টালজিকতাটো মানে বহুত বেছি ফিল হৈছে। এইজোপা আহঁতৰ গছৰ তলতেই আমি আমাৰ যিটো লাষ্ট প্ৰগ্ৰাম আছিল কলংকপিলিপৰীয়া বিহু হুঁচৰি দলৰ যিটো আমাৰ লাষ্ট প্ৰগ্ৰাম আছিল, সেই লাষ্ট প্ৰগ্ৰামটো আমি ইয়াতেই মানে কি কৰিছিলোঁ, ৰিহাৰ্চেল কৰিছিলোঁ। তো বহুত বেছি ভাল লাগি গ'ল। আৰু যাওঁ, আজি ভিডিঅ'টো মানে বেছি দীঘল নহয়। মই এটা ভিডিঅ' ইয়াৰ আগতে শ্বুট কৰি আছিলোঁ, শ্বুটটো যিহেতুকে কমপ্লিট নহ'লে, সেই ভিডিঅ'টো যিহেতুকে কমপ্লিট নহ'ল, তো ভাবিলোঁ বোলো এই ভিডিঅ'টোৰ লগতে সেই ভিডিঅ'টো মিলাই পেলাই এটা ভিডিঅ' কৰি দিওঁ নে কি কয়। আৰু 19 তাৰিখলৈ এটা ধামাকা ৰাইড আহি আছে। 20 তাৰিখৰ ভিতৰত হয়তো আপোনালোকক মই ভিডিঅ' দিবলৈ যত্ন কৰিম। গতিকে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিলোঁ, টিল দেন টাটা, বাই বাই।